তহঁতৰ যাৰ যাৰ 1 ঘণ্টা হ'ল যাব পাৰ আৰু একদম ঘৰলৈ যাবি, ক'তো ৰখি নাথাকিবি, নহ'লে ছাঁত বহি থাকগে ঘৰত গৈ। যা যা ওলাই চব। আৰু যাৰ যাৰ আছে এতিয়া মোৰ লগত সেই গছৰ তললৈ ব'ল, তাত বহামগে। ইয়াত আৰু বহাব নোৱাৰি, বহুত গৰম ইয়াত, নহ'লে চব সিজিবি এতিয়া। আহ মোৰ লগত আহ চব। শেষত গৈ গৈ তহঁতি 5টাহে ৰলিগে আৰু। তহঁতকো সোনকালে কিবা এটা পঢ়াই পঠিয়াই ল'ব পাৰিলেহে ভাল হ'ব। আমি কি থিয় হৈ থাকিব লাগিব নেকি? আমি কি বহিব নোৱাৰিম নেকি? ঐ তহঁতি একদম নবহিবি। ফ্ৰীকে টিউচন কৰিব আহিছ, এতিয়া তহঁতক বহি পঢ়াব লাগে। মই একদম বহিম আৰু তহঁতি একদম থিয় হৈ থাক আৰু বেছি প্ৰশ্ন কৰি নাথাকিবি। একদম মৰিয়াম নহ'লে তহঁতক 3 ঘণ্টা 4 ঘণ্টা টিউচন কৰাই থৈ দিম বাপেকে। পিছে তহঁতি কওঁ গৰমৰ বন্ধ দিছে বুলি অকল মোবাইলে চাই থাক নে কিতাপখনো পঢ়? পৰীক্ষা কিন্তু গৰম বন্ধৰ পিছতেই হ'ব আকৌ। ছাৰ, এই প্ৰচণ্ড গৰমত যদি মগজুৱে কাম নকৰে আমি কেনেকৈ পঢ়িম ছাৰ? হয় ছাৰ, ভটিয়াই ঠিকেই কৈছে। এতিয়া আমাক কিতাপ পঢ়াব নালাগে। তাতকৈ যদি আপুনি ফ্ৰিজৰ পৰা ঠাণ্ডা পানী এগিলাচ আনি দিলেহেঁতেন, তেতিয়া আপোনাৰ যথেষ্টকণ পুণ্য হ'লহেঁতেন। কি কলি তই? পানী লাগে তোক? ঘৰৰ পৰা পঢ়িব আহিছ নে পিকনিক খাব আহিছ? ভেবেলা, তই ইহঁতৰ নিচিনা নহয়। তই কচোন, জলবায়ু পৰিৱৰ্তন মানে কি? ছাৰ, জলবায়ু পৰিৱৰ্তন মানে হ'ল আমাৰ সেই টিউচন ক্লাছটো। যোৱা মাহত তাত AC হাৱা আছিল, এতিয়া কেৱল ঘাম আৰু মহ। আৰু যদি 1 ঘণ্টামান আমাক সেইটো ৰুমত ক্লাছ কৰিবলৈ হয়, আমি চব ছাই হৈ যাব লাগিব সেইটো ৰুমত। ভেবেলা, তইতো অলপ ভাল আছিলি, তইও এনেকুৱা হৈ থাকিলি। তই কেতিয়াৰ পৰা এনেকুৱা হৈ গলি? যেতিয়াৰ পৰাই গৰম বাঢ়িছে তেতিয়াৰ পৰাই ছাৰ। তহঁতৰ পৰা একো আশা নাই আৰু, বাদ দিলো আৰু তহঁতৰ পৰা। ব'ল তেন্তে এতিয়া অংককে কেইটামান কৰোঁ। ফেন খোৱা। কওক ছাৰ। তোৰ ওচৰত যদি 10টা আম আছে, তাৰে 5টা তই যদি পিংকিক দিলি আৰু 3টা যদি তই ভেবেলাক দিলি, কহোন তোৰ হাতত এতিয়া কেইটা আম থাকিল? ছাৰ, মোৰ হাতত এটা ডাঙৰ মিছা কথাহে থাকিল ছাৰ। ঐ গাধ, তোৰ হাতত কেনেকে এটা মিছা কথা থাকিল? তই বুজাই দে হো। মানে ছাৰ, এই গৰমত মই লোকক আম নিদো, মই ছাৰ গোটেইকেইটা নিজে খাই পেলাম। সেইটো কাৰণে ছাৰ মোৰ হাতত এটাও আম নাথাকিব। এতিয়া বুজি পালে ছাৰ? ছাৰ, আপুনি এই আমৰ কথাটো বাদ দিয়ক আৰু। আপুনি যদি আমাক 2টা মেংগো জুচ আনি দিয়ে, আমি লাইভ প্ৰেক্টিকেল কৰি দেখুৱাই দিব পাৰিম যে 1 মিনিটত মেংগো জুচৰ বটল কেনেকৈ খালী কৰিব পাৰি। মনে মনে থাক গাধহঁত, বেছি বুদ্ধিয়ক ওলাব আহিছ। এতিয়া কচোন তহঁতি, গৰমৰ বন্ধত যে হোমৱৰ্ক দিছিলো সেইবোৰ কোনে কোনে কৰিছ? কহো জল্দি। ছাৰ, মই আচলতে হোমৱৰ্ক কৰিবলৈ বহীখন মেলিছিলোৱে,
কিন্তু ছাৰ তেনেকুৱাতে এনেকুৱা জোৰত বতাহ এজাক আহিলে আৰু সেই বতাহজাকে মোৰ বহি পেচাবোৰ নি পিনে গছৰ ওপৰত পেলালেগে ছাৰ। আৰু ছাৰ মই আজিলৈকে গছত উঠিয়ে পোৱা নাই আৰু গছত উঠিবও নোৱাৰো ছাৰ। চুপ গাধ, মিছা কথা কব আহিছ আৰু জেগা নেপালি আৰু ফাঁকি দিবলৈ কৰো চব। চিংকি, তই কৰিলি নাই? ছাৰ মই হোমৱৰ্ক কৰিব লওঁতেই মেকুৰীজনী আহি কলমটো কামোৰ মাৰি লৈ গুচি গ'ল আৰু এতিয়া ছাৰ মই মেকুৰীৰ লগত যুদ্ধও কৰিব নোৱাৰো। ভটিয়া, তই কৰিলি নাই হোমৱৰ্ক? নে তোৰ বহীখনো মেকুৰীয়ে কামোৰ মাৰি লৈ গুচি গ'ল, নে কলমটো, নে বহীখন গৈ গছৰ ওপৰত উঠিলগৈ? নাই ছাৰ, মোৰ বহী ঘৰতেই আছে। আচলতে কথাটো কি হ'ল, কিতাপ মেলিলেই মোৰ চকুৰ পৰা পানী ওলাই আহে। ডাক্তৰে কৈছে এই গৰমত চকুক বেছি কষ্ট দিব নালাগে বোলে। সেইকাৰণে মই চকু দুটা বন্ধ কৰি শুই থাকিলোঁ। হে ভগৱান, মই গৰমৰ বন্ধত ল'ৰা ছোৱালী পঢ়াবলৈ লৈছো নে পাগলৰ আশ্ৰম খুলিছো বাৰু? তহঁতক পঢ়োৱাতকৈ মই নিজেই পুখুৰীত গা ধুই থকাটোৱে ভাল আছিলে। তহঁতক গৰুসোপাত পঢ়োৱাতকৈ মই নিজে গৰমত গা ধুই থকাই ভাল আছিলে। ছাৰ আজিলৈ হ'ব আৰু, বহুত গৰম উঠিছে, এতিয়া ঘৰলৈ যাওঁ আৰু বাই। ছাৰ মই যাওঁ বাই, আৰু থাকিব নোৱাৰো আৰু। হ'ব আৰু আজিলে ইমানতে এৰিছো। বহুত গৰম উঠিছে। যা তহঁতি ঘৰলৈ যা, ময়ো ঘৰত যাওঁ। বাই। তো দোস্তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো। কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই নতুনকৈ ভিডিঅ' বনাবলৈ লৈছোঁহে, কেনেকুৱা হৈছে নাজানো, অলপ কমেণ্টত জনাব প্লিজ। বাই।